ফেলিয়াৰ লাগে 5টা মানে লাষ্টত ফেল হৈ যোৱাৰ পিছত 5টা কাউণ্ট কৰিব সাবস্ক্রাইব কৰি দিব মোৰ চেনেল মিন্টু ডংলি সো গাইজ গৈ আছোঁ জিম আৰু একচুৱেলি ঘৰত বহুত হুলস্থুল হৈ আছিলে চ' ষ্টাৰ্টটো অফ কৰি লওঁ ঘৰত বহুত হুলস্থুল হৈ আছিলে চ' একো ক'ব পৰা নাছিলোঁ বৰ্তমান মই ৰখি আছোঁ ৰাস্তাত জিমলৈ ওলাই আহিছোঁ এইটো চাওক বৰ ধুনীয়া এটা পৰিৱেশ এইটো হৈছে আমাৰ কলেজ ৰোড আৰু একচুৱেলি হয়তো আপোনালোকে জানিব বিচাৰে যে মই ক'ত থাকোঁ চ' মই থাকোঁ আমাৰ বিশ্বনাথ চাৰিআলি বাম গাঁৱত আৰু এতিয়া মই গৈ আছোঁ জিম আমাৰ জিমটো আছে আপোনাৰ কোচগাঁৱত আদৰ্শ স্কুলৰ ফ্ৰণ্টত চ' মোৰ আছে আজি লেগছৰ ৱৰ্কআউট আৰু আজি লেগছ মাৰিম লেগছ মৰা এতিয়া প্ৰায় 5 দিন মানেই হ'ল আজিৰ লেগছৰ এক্সাৰচাইজটো ধামাকা হ'ব লাগিব ত' সেইটো কাৰণে কফি এণ্ড এলাৰ্জি 9 দুটাই লৈ লৈছোঁ প্ৰায় ধৰক এতিয়া ধৰক মোক 5 মিনিটমান হৈ গ'ল লোৱা আৰু এতিয়া মই জিম গৈ পাওঁতে ধৰক ৱাৰ্ম আপ কৰি এক্সাৰচাইজ ষ্টাৰ্ট দিওঁতে হয়তো আধা ঘণ্টামান লাগি যাব মোৰ শৰীৰৰ তেজৰ নলীত এতিয়া এলাৰ্জি 9 আৰু কফি দৌৰিব যাৰ ফলত মোক এটা বুষ্ট দিব মোক এটা এক্টিভ মোৰ বডিটোৱে এক্টিভ কৰাই দিব যাতে এক্সাৰচাইজ ছেশ্যনটো লেগছৰ ছেশ্যনটো বহুত ধামাকা হয় চ' এতিয়া বলক জিমলৈ যাওঁ Come on, dude. Watch my dude. Pasa calor, senhor. Vamos lá, então. Milagres, senhor. Dos. এইবাৰ পৰিম আৰু নাযাওঁ প্ৰত্যেক দিনৰ নিচিনা আজিও বাহিৰত ওলাই আহিছোঁ কথাটো হ'ল যে আজি মই প্ৰিপেয়াৰ হৈ আছিলোঁ লেগছ মাৰিবৰ কাৰণে কালি মানে মোৰ একচুৱেলি মনতে নাই যে আজি শ্বল্ডাৰ আছে মই কালিৰ পৰা ভাবি আছোঁ মোৰ লেগছ আছে কালিৰ পৰা নহয় আজি ৰাতিপুৱাৰ পৰা ভাবি আছোঁ যে লেগছ আছে ভালকৈ ফালিব লাগিব চ' ভিডিঅ'ত আপোনালোকে দেখিছে লেগছ কৈ আহিছোঁ ঘৰৰ কামতেও পুৰা ফ'কাছ দি পেলাই আজি লেগছ ফালিম বুলি কৈ আহিছোঁ ত' নুৰ ভায়ে মোক ক'লে যে স্কেডিউলত লেগছ নাই আজি আছে শ্বল্ডাৰ কাৰণ বেকৰ পাছত মানে বেকত যিহেতু নেকি ডেডলিফ্ট মাৰোঁতে ল'ৱাৰ বেকত লাগে অলপ গোটেই বডিটোত প্ৰেছাৰ পৰেতো সেইটো সেইকাৰণে আকৌ আজি লেগছত যেতিয়া স্কোৱাট মাৰিম ছেম একেটা প্ৰেছাৰে পৰিব সেইটো ভাবে আজি লেগছটো নামাৰোঁ আমি কাইলৈ মাৰিম আমাৰ কাইলৈ লেগছ আছে প্ৰথমে শ্বল্ডাৰত বাবেল শ্বল্ডাৰ প্ৰেছ কৰিছোঁ বাবেল শ্বল্ডাৰ প্ৰেছত দুটা ৰাখিছোঁ ৱাৰ্ম আপ 10 কেজি 20 কেজি ৱাৰ্ম আপ তাৰপিছত 3টা আমাৰ ড্ৰপ ছেট প্ৰথমে লগাই লৈছিলোঁ 30 দুটা 30 মাৰিলোঁ পিছত ড্ৰপ কৰিলোঁ আপোনাৰ 15 কিন্তু লাষ্টৰটো যোৱা নাছিল কাৰণে 25 লগালোঁ আৰু ড্ৰপ কৰিছোঁ 15 মানে 10 কেজি লাষ্টত ড্ৰপ মাৰিছোঁ বাবেল শ্বল্ডাৰ প্ৰেছ হৈ গ'ল ফিনিছ এতিয়া নেক্সট কি মাৰোঁ আমি চাওঁ আমি এতিয়া মাৰি আছোঁ লেটাৰেল ৰেছ ফৰ মিডিল ডেল্টইড চ' এইটো আমাৰ 2 নম্বৰ এক্সাৰচাইজ প্লাছ দুটা ছেটছ হৈছে চ' এইটো আমি ড্ৰপ নামাৰোঁ যিহেতু নেকি এক্সাৰচাইজটো হয় আইচলেট চ' আইচলেট মুভমেণ্টত আমি ড্ৰপ নামাৰোঁ ফেইলিয়াৰলৈকে আমি টাচ কৰিব ট্ৰাই কৰিম মোৰ দেন 15 ৰেপছ কিন্তু ড্ৰপ নহয় ফেলিয়াৰ লাগে 5টা মানে লাষ্টত ফেল হৈ যোৱাৰ পিছত 5টা কাউণ্ট কৰিব 5 4 3 2 1
0 চ' কি হৈছে 13 নম্বৰতে আমি ফেইলিয়াৰ হৈ গৈছোঁ তাৰপিছত 5টা পুছ কৰিছোঁ আৰু এটা কথা যদি গোটেই বডিটোৰ পাৱাৰটো লগাওঁ তেতিয়া বেছিকৈ মাৰিব পাৰিম বাট অনলি মই বডিটো ফিক্স ৰাখি অনলি শ্বল্ডাৰটো জাষ্ট এইটো মুভ দিছোঁ এনেকৈ মাৰিলে বহুত মাৰিব পাৰিম কিন্তু আমি সেইটো মুভ ইউজ কৰা নাই সেইটো কেতিয়াবা কৰিম যেতিয়া চিট মাৰিম সঁচাকৈ মাৰো ভিডিঅ' হৈ থাকিলে দুটামান বেছিকৈ যায় চাব কমান কেইটা গ'ল 10 reps ফেলিয়াৰ মাৰিবই 15 মাৰিব এটলিষ্ট 15টা হাফ লাগিলে অঁ খেলত কেইটা হ'ল 12টা চ' গাইজ মাৰি আছোঁ চিটাৰ ডাম্বেল প্ৰেছ 2 নম্বৰ ছেটছটো মাৰিলোঁ চ' প্ৰথমৰ পৰাই ড্ৰপ ষ্টাৰ্ট দিছোঁ প্ৰথমে ল'লোঁ 25 কেজি নেক্সট ড্ৰপ মাৰিছোঁ তাৰ আধা 12.5 25ত মাৰিছোঁ 10টা ৰেপছ আৰু 12.5ত মাৰিছোঁ টিল ফেইলিয়াৰ ডাম্বেল শ্বল্ডাৰ প্ৰেছৰ পিছত আমি ষ্টাৰ্ট দিছোঁ কেৱল ৰিয়াৰ ডেল ফ্লাই চ' তাত কোনো ধৰণৰ ড্ৰপ ছেট নাই বিকজ আমি এইবাৰ স্কেডিউলটো ৰাখিছোঁ যে যিমানবোৰ আইচলেট এক্সাৰচাইজ থাকিব তাত কোনো ধৰণৰ ড্ৰপ নাথাকে আইচলেট এক্সাৰচাইজটোত 15টা ওপৰত ৰেপছ মাৰিবলৈ ট্ৰাই কৰিম আৰু ফুল কনচেনট্ৰেট কৰিম বছ ইমানে পিছলৈ লৈ যোৱা Come on! Come on! Posing! Come on! So guys, subscribe কৰি দিব মোৰ চেনেল মিণ্টু ডংলি Just. Hello guys, workout হৈ গ'ল finish ভিতৰলৈ আহো ভিতৰলৈ So লাষ্টৰ এক্সাৰসাইজটো আমাৰ আছিলে বাৰবেল আপৰাইট ৰ একচুয়ালি মাৰিম বুলি ভাবিছিলোঁ মেচিনত কিন্তু মেচিনটো আপোনাৰ অকুপাইড হৈ থকাৰ কাৰণে মাৰিবলগীয়া হ'ল বাৰবেলত চ' লাষ্টত সেইটো মাৰিছোঁ আমি টোটেল 5টা ছেটছ 5টাই ড্ৰপ
আৰু ড্ৰপত মাৰিছোঁ 20, ড্ৰপ কৰি মাৰিছোঁ 10, 20, 10 আৰু একেবাৰে লাষ্টত চবৰে ৰিকুৱেষ্টত টি চাৰ্টলেছ হ'ব ক'লে চ' টি চাৰ্টলেছ হৈ দিলোঁ অলপ ভাইটি দাদাবোৰে ক'লে চ' আজিকালি কি হৈছে মানে মই আফটাৰ ৱৰ্কআউট প্ৰটিন চেক খোৱা বাদ দিছোঁ প্ৰটিন চেকটো মই ৰাতিপুৱাই লৈ লওঁ চ' মনটোৱে কৈছে যে একচুৱেলি মনটোৱে এটা দিমাগটোৱে কৈছে যে আফটাৰ ৱৰ্কআউট প্ৰটিনটো নল'লেও চলি যায় কাৰণ মই BCAA লৈ আছোঁ ইয়াত অলৰেডি এমাইনো এচিড আছে চ' ইয়াৰ পাছত গৈ কাৰ্বছ লৈ ল'ম কাৰ্বছটোৱে মোৰ এনাৰ্জিটো ফিল কৰি দিব তাৰপিছত লগত লৈ ল'ম গুড বেষ্ট প্ৰটিন লৈ ল'ম চ' সেইটোৱে মোক আফটাৰ ৱৰ্কআউটৰ প্ৰটিনটো মই তাৰপৰা লৈ ল'ম আৰু মানে ৰাতিপুৱা কি হয় মই বহুত সোনকালে উঠা হয় মোৰ চ' ৰাতিপুৱা একো বনোৱা নহয় সেইটো কাৰণে কি কৰিছোঁ আফটাৰ ৱেক আপ ৰাতিপুৱা মই প্ৰটিন চেকটো লৈ লওঁ চ' এতিয়া BCAA আৰু ক্ৰিয়েটিনত চলি আছোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চ' নেক্সট কাইলৈ লগ পাই আছোঁ